নমস্কাৰ বন্ধুসকল, অৰ্ণৱ পিকাৰীলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ মই অন্য এটি ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টিত আপোনালোকে পিকাৰী লোন অৰ্থাৎ গাহৰি পুহিবৰ কাৰণে লোন বা গৰু আৰু হাঁহ কুকুৰা পুহিবৰ কাৰণে কেনেদৰে লোনৰ কাৰণে আবেদন কৰিব আৰু ক'ত পাব সেই বিষয়ে মই সবিশেষ জনাম আৰু ইয়াৰ কাৰণে ছাবচিডি কিমান এই গোটেই কথাখিনি মই জনাম। গতিকে আপোনালোকে গোটেই কথাখিনি জানিবৰ কাৰণে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। গতিকে আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি বহুদিনৰ পৰাই নাবাৰ্ডে বেংকসমূহৰ দ্বাৰা গৰু গাহৰি হাঁহ কুকুৰা পালন এইবিলাকৰ কাৰণে লোনৰ ব্যৱস্থা কৰি আহিছে আৰু বহুতেই এই সুবিধাসমূহ লৈ ব্যৱসায় বাণিজ্য আগবঢ়াইছে। যদিহে আপোনাৰ ওচৰত মূলধন কম আছে আৰু ফাৰ্মিঙৰ প্ৰতি আপোনাৰ ধাউতি আছে, একাগ্ৰতা আছে, আপুনি কৰিম বুলি মনত ভাবিছে কিন্তু আপোনাৰ মূলধন কম, তেতিয়াহ'লে আপোনাৰ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। যিহেতু আমাক নাবাৰ্ডে 50% ছাবচিডিত লোনৰ ব্যৱস্থা কৰি দিছে আৰু আমি এই আঁচনি আমি ল'ব পাৰোঁ। নাবাৰ্ডৰ এই আঁচনিখন সকলোৰ কাৰণেই হয়, বিশেষকৈ আমাৰ গোটেই নৰ্থ ইষ্টৰ কাৰণে লগতে অসমৰ কাৰণেতো অতি ভাল খবৰ যে আমি 50% ছাবচিডিত নাবাৰ্ডৰ পৰা লোন ল'ব পাৰোঁ আৰু এই ঋণ ল'বৰ কাৰণে বিশেষ ডকুমেণ্টৰ প্ৰয়োজন নাথাকে, কিন্তু লাগে একমাত্ৰ ইচ্ছা। এতিয়া কথা হ'ল এই লোন আমি ক'ৰ পৰা পাম আৰু কোনে কোনে পাম। এতিয়া আপোনালোকে প্ৰথম কথাটো হ'ল যে আমি বেংকৰ পৰা আমি ল'ব লাগিব। যদিও নাবাৰ্ডে দিব, বেংকৰ যোগেদি দিব। আমি যিকোনো ৰাষ্ট্ৰীয়কৃত হওক বা অসম চৰকাৰৰ গ্ৰামীণ বিকাশ বেংক তাৰ পৰা আমি লোনটো ল'ব পাৰোঁ আৰু আমি সকলোৱে এই লোনটো ল'ব পাৰোঁ। ইয়াত কোনো ধৰণৰ জাতি ধৰ্ম বৰ্ণৰ কথা নাথাকে, আমি সকলোৱে ল'ব পাৰোঁ আৰু আমি এটা নিৰ্দিষ্ট কাৰণ দেখুৱাব লাগিব কি কাৰণে লৈছোঁ আমি। কাৰণ মানে হ'ল আপোনাৰ ফাৰ্মিঙৰ কাৰণে, আপুনি হাঁহ কুকুৰা পালনৰ কাৰণেও লোনটো ল'ব পাৰে, নতুবা আপুনি গাহৰি পালনৰ কাৰণে ল'ব পাৰে বা গৰু পালনৰ কাৰণেও ল'ব পাৰে। এই ঋণ ল'বৰ কাৰণে সৰ্বপ্ৰথমেই আমি বেংকত যাব লাগিব। আপোনাৰ ওচৰৰ যিকোনো এটা শাখালৈ আপুনি যাওক, য'ত আপোনাৰ ছেভিংছ একাউণ্ট আছে, তেনেকুৱা ধৰণৰ এটা শাখালৈ যাব আৰু তাত থকা মেনেজাৰৰ লগত কথা পাতিব। আপুনি ক'ব যে আপুনি এনেকুৱা ধৰণৰ এখন ফাৰ্মিং কৰিব বিচাৰিছে বা কাৰোবাৰ হয়তো আছেই, সেই বিষয়ে আপুনি অৱগত কৰিব তেওঁক আৰু কোৱাৰ লগে লগে তেওঁক ক'ব যে মই নাবাৰ্ডৰ যোগেদি এটা লোন ল'ব বিচাৰিছোঁ, মই পাম নে নাপাম আৰু ইয়াৰ কাৰণে কি কি ডকুমেণ্ট লাগিব সেই কথাখিনি আপুনি তেওঁৰ লগত আলোচনা কৰিব। আৰু এই লোনসমূহক ডায়েৰী লোন বা পিকাৰী লোন বুলিও কোৱা হয়। আপোনাৰ যদি মেনেজাৰৰ লগত ভাল সম্পৰ্ক আগৰ পৰা নাই, তেতিয়া হয়তো তেওঁলোকে আপোনাক এটা সামান্য পৰিমাণৰ ফিক্সড ডিপ'জিট বা আগৰ LICৰ পলিচি হয়তো বিচাৰিব পাৰে। আৰু যদি আপোনাৰ লগত অলপ ভাল ৰিলেশ্যন এটা আছে, তেতিয়াহ'লে কোনো ধৰণৰ ডকুমেণ্টৰ দৰকাৰেই নাই। আপোনাক মেনেজাৰে মাত্ৰ ভেটেনেৰী এখন ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি আপোনাক লোনটো দিব পাৰে। যিহেতু এই লোনত 50%লৈকে ছাবচিডি থাকে। ইয়াতে মই এটা কথা কৈ লওঁ যে 50%টো সকলোৰ কাৰণে নহয়। যি দৰিদ্ৰ সীমাৰেখাৰ তলৰ BPL যাৰ কাৰ্ড আছে তেওঁলোকে 50% পাব আৰু যিসকল SC ST তেওঁলোকেও 50% পাব। SC ST সকল যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ নহয়ও তথাপিও তেওঁলোকে 50% পাব। বাকী OBC সকলে দৰিদ্ৰ সীমাৰেখাৰ যদি তলৰ হয় তেতিয়াহ'লে তেওঁলোকে 50% ছাবচিডি পাব। তাৰ মানে আপুনি যদি 5 লাখ টকাৰ লোন লয়, 2.5 লাখ টকাহে আপুনি ঘূৰাব লাগিব। ইয়াৰ লগত সামান্য পৰিমাণৰ ইণ্টাৰেষ্টটো থাকিব। আৰু যিসকলৰ লগত BPL কাৰ্ড নাই, তেওঁলোক OBC বা জেনেৰেল, তেওঁলোকেও ছাবচিডি পাব, যিহেতু তেওঁলোক নৰ্থ ইষ্টৰ হয়। নৰ্থ ইষ্টৰ কাৰণে স্পেচিয়েলি কোটাটো আছে, নৰ্থ ইষ্ট বা অসমৰ হয়, গতিকে তেওঁলোকে 30% ছাবচিডি পাব। তাৰমানে 1 লাখ টকা লোন ল'লে মানে আপুনি 30,000 টকা ৰেহাই আছে, 70,000 টকাহে ঘূৰাব লাগিব। ইয়াৰ লগত ইণ্টাৰেষ্ট দিব লাগিব। আৰু এই লোনৰ যিটো পৰিশোধ কৰাৰ সময়টো 5 বছৰলৈ থাকে। প্ৰতি মাহেও আপুনি ৰিটাৰ্ণ কৰিব পাৰে বা ছমাহৰ মূৰে আপুনি ঘূৰাব পাৰে। এইটো সিদ্ধান্ত ল'ব আপোনাৰ বেংকৰ মেনেজাৰে। ইয়াৰ কাৰণে হয়তো আপোনাক বেংকৰ মেনেজাৰে কিছু প্ৰাথমিক ডকুমেণ্ট বিচাৰিব, যেনেকৈ আপোনাৰ পেন কাৰ্ড, আধাৰ, ভোটাৰ কাৰ্ড বা আপোনাৰ বেংক একাউণ্ট নম্বৰ হয়তো বিচাৰিব আৰু হয়তো তেওঁলোকে আপোনাৰ ফাৰ্মত আহি ভিজিটো কৰিব পাৰে যদি ফাৰ্ম আছে, বা নহ'লে আপোনাৰ ঘৰলৈ আহি ভিজিট কৰিব পাৰে। ভিজিট কৰি সকলো চাই চিতি আপোনাক এটা এমাউণ্টৰ কথা ক'ব যে আপোনাক আমি 5 লাখলৈকে বা 10 লাখলৈকে আমি লোন দিব পাৰিম। যিহেতু ছাবচিডি থাকিবই,
মূল এমাউণ্টটো আমি ইমানলৈকে দিব পাৰিম। তো যিমানলৈকে দিব পাৰিম বুলি কয় সেই এমাউণ্টটোৰ কাৰণে আপুনি ওচৰৰ ভেটেনেৰি ডক্টৰৰ পৰা এটা স্কিম তৈয়াৰ কৰিব লাগিব। মানে ভেটেনেৰি ডক্টৰক আপুনি কয় এই কথাটো কোৱাৰ লগে লগে তেওঁ বুজি পাবই, তেওঁলোকে যিহেতু বনাই থাকে। ভেটেনেৰি ডক্টৰে জিলাৰ ডিষ্ট্ৰিক্টৰ পৰা ফৰৱাৰ্ড মানে পাছ কৰাই এখন আপোনাক ধুনীয়াকৈ বনাই দিব। এটা কিমান পৰিমাণৰ খৰচ হ'ব, কিমান ধৰি লওক লিমিটটো আপোনাৰ 5 লাখ টকা। 5 লাখ টকাৰ বাজেটৰ এটা গোটেই ধুনীয়া স্কিম এটা আপোনাক বনাই দিব তেওঁ। আৰু তাত ভেটেনেৰি ডক্টৰজনৰ চহী থাকিব। সেই ডকুমেণ্টখন লৈ লগতে আপোনাৰ যি যাৱতীয় নথি-পত্ৰ বেংক মেনেজাৰে কোৱাৰ দৰে সেই ডকুমেণ্টসমূহ লৈ আপুনি বেংকত জমা দিলেই আপোনাৰ এসপ্তাহৰ ভিতৰতে আপোনাৰ পিগাৰী লোন হওক বা ডায়েৰী লোন আপুনি পাই যাব। অৱশ্যে এইটো সম্পূৰ্ণভাৱে বেংকৰ মেনেজাৰৰ ওপৰত নিৰ্ভৰ কৰিব আৰু আপোনাৰ চিভিল স্ক'ৰৰ ওপৰতো নিৰ্ধাৰণ কৰিব। আপুনি যদি আগতে লোনৰ ৰেকৰ্ড আপোনাৰ নামত বেয়া হৈ আছে, তেতিয়াহ'লে হয়তো আপোনাৰ লোন পোৱাত অকণমান জটিলতা এটা আহি পৰিব। কিন্তু যদিহে বেংকৰ মেনেজাৰে সদিচ্ছা প্ৰকাশ কৰে, তেতিয়াহ'লে আপোনাক হয়তো কিছু ফিক্সড ডিপ'জিট ৰখাই লৈ আপোনাক লোনটো দি দিব পাৰে। মই যে ফিক্সড ডিপ'জিটৰ কথা কৈ আছোঁ, এই ফিক্সড ডিপ'জিটটো আপুনি আগতেই যে কৰি ল'ব লাগিব তেনেকুৱা ঠিক একো কথা নহয়। আপোনাৰ লোন এমাউণ্টটোৰ পৰাও বেংক মেনেজাৰে ফিক্সড ডিপ'জিট ৰাখি দিব পাৰে। ধৰি লওক আপুনি 5 লাখ টকাৰ লোন ল'লে, মই উদাহৰণ দি আছোঁ, আপোনাৰ এই লোনটো 1 কোটি টকালৈকে আছে। 1 কোটি টকালৈকে আছে, কিন্তু মই আপোনাক উদাহৰণহে দি আছোঁ যে আপুনি ধৰি লওক 5 লাখ টকা আপুনি লোন ল'লে, পিগাৰী হওক বা ডায়েৰী লোন। যদি 5 লাখ টকাৰ লোন লয়, বেংক মেনেজাৰে কি কৰিব, আপোনাক 5 লাখ টকাটোৰ 4 লাখ টকা আপোনাক ধৰি লওক দি দিলে, 1 লাখ টকা ফিক্সড ডিপ'জিট কৰি দিলে। আৰু যেতিয়াই আপোনাৰ EMIও শেষ হ'ব, মানে লোনো আপোনাৰ যেতিয়ালৈকে পৰিশোধ কৰিব 5 বছৰলৈকে, আৰু তেতিয়াই আপোনাৰ 4 লাখ টকাৰ ওপৰত আপুনি ঘূৰালেই হৈ গ'ল। যদি 50% ছাবচিডি পায় 2 লাখ টকা ঘূৰাব, আৰু আপুনি তাৰ লগত যিটো ইণ্টাৰেষ্ট আছে ইণ্টাৰেষ্টটো ঘূৰাব। ইয়াৰ লগতে বাকী যিটো আপোনাৰ 1 লাখ টকা ফিক্সড আছিলে সেইটোক আপোনাক তেতিয়া পাছত আৰু মোকলাই দিব। গতিকে লোন লোৱাৰ প্ৰচেছটো এইটোৱেই। আৰু আপোনালোকে যদিহে আপোনালোকৰ মূলধন কম আছে আৰু যদি সদিচ্ছা আছে এনেকুৱা ধৰণৰ কাম কৰোঁ বুলি, তেতিয়াহ'লে আপোনালোকে নিজৰ পকেটৰ পইচা নহ'লেও আপোনালোকে বেংকৰ পৰা লোন লৈ হ'লেও এই কামটো কৰিব পাৰে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে ক'ত কেনেদৰে আমি লোনৰ কাৰণে আবেদন কৰিব পাৰিম এই বিষয়ে জানিব পাৰিলে। আৰু অধিক জানিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব।